ওদালগুৰিত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। সৰ্বমুঠ ৮৫টাকৈ উপহাৰ থকা এইখন বৃহৎ উপহাৰ কুপন খেল। মাত্ৰ ১০০ টকা মূল্যৰ টিকটত লুকাই আছে ২০২৫ চনৰ ৮৫জন ব্যক্তিৰ ভাগ্য। চেৰেগা ফাউণ্ডেশ্যনৰ উদ্যোগত চিজৌ ফাউণ্ডেশ্যনৰ সহযোগত স্কুল নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এইখন বৃহৎ উপহাৰ কুপন খেল। অহা ২২ তাৰিখে হ'বলৈ গৈ আছে এই বৃহৎ খেলখন। ১০খন ২০খন নহয়, সৰ্বমুঠ ৮৫খনকৈ আছে পুৰস্কাৰ। ইয়াৰ মাজত ৪০টা কুপনৰ পুৰস্কাৰ, ৩০টা বহীৰ পুৰস্কাৰ আৰু আছে ১৫টাকৈ এজেণ্টৰ পুৰস্কাৰ। এই খেলত অংশগ্ৰহণ কৰিবলৈ মাত্ৰ ১০০ টকাৰ ক্ৰয় কৰক টিকট আৰু আপোনাৰ ভাগ্য পৰীক্ষা কৰক। পুৰস্কাৰসমূহ হ'ল টয়োটা ফৰ্চুনাৰ, আল্ট্ৰাবাছ ২খন, স্কৰপিঅ' এন, মহিন্দ্ৰা থাৰ ২খন, মাৰুতি অল্টো ১০খন, ট্ৰেক্টৰ, মহিন্দ্ৰা জিটো, লগতে আৰু বহুতো পুৰস্কাৰ। গতিকে এই খেলৰ টিকট ক্ৰয় কৰিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু লাভ কৰক আপোনাৰ টিকট। খেলখন খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। আমি কেৱল প্ৰচাৰহে কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।